সকলো ভালে আছে চাগে ন? মোক ব্লগ লাগে কৈ থাকে কি বনাম অহা যোৱা এতিয়া মই এটা ঠিক কৰিলোঁ গাড়ী বদলি কৰিব লাগিব বেলেগ গাড়ীত আপোনালোকক ভিডিঅ' দিব লাগিব এয়া মোৰ লগ কোন আছে আমাৰ নাৰায়ণ শইকীয়া আমাৰ এখন ইয়াক দেখিলেতো গম পাবই কি গাড়ীত আছোঁ মই দেখুৱাই আছোঁ ৰ'ব এইখন চাওক গাড়ীখন কি ধুনীয়া গাড়ী এইখন অকণমান এয়াৰবাছৰ লগত বহুত মিলে ভিতৰতো খালি ওপৰৰ হোৱা চিটটো অলপ বেলেগ এইখনো গোবিন্দ মটৰ্ছতে বনোৱা দেখিছে নাই টপ চপবোৰ চব এয়াৰবাছতে একেই আৰু এয়াৰবাছখনটো চবৰে চিনাকি আৰু আমাৰ নাৰায়ণ শইকীয়া আছে এইখন হ'ল শ্ৰীৰাম বেঞ্চ যিখন শ্লিপাৰ বিৰাট ধুনীয়া দেখিবলৈ চব আৰু এইখনৰ নামটোতো আপোনালোকে জানে ৰেড বাছৰ টপতে থাকে সদায় এখন পেকে থাকে দেখিছে নাই কি ধুনীয়াকৈ ৰাখিছে ভিতৰখন ইয়াৰ ল'ৰাকেইটাও বৰ ভাল ষ্টাফখিনিও বৰ ভাল মালিকো বৰ ভাল এনিৱে অকণমান আগলৈ যাওঁ গৈ পেলাই গৈ আছোঁ একদম সেই পিছফালে লাইট এটা জ্বলি আছে দেখিছে সেইখন আপোনাৰ তনু জৈ আছে ধনৰ সেইখনৰ ভিডিঅ'টো সদায় কৰি থাকোঁ আজি শ্ৰীৰামত যাম আমাৰ আইতাই মোৰতো দুপিয়াই আছে ভাল পাইছে আইতাই দেই আইতা হাই বৰ হাঁহি মাৰি দিছে এনিৱে এইজন ট্ৰেফিক পুলিচজন দেখিছে এয়া আমাৰ লোহিত দা এবাৰ হাই কৰি দিয়ক বৰ মৰমৰ বিৰাট হাঁহি থকা ট্ৰেফিক পুলিচ লোহিত দা এই লোহিত দা আমাৰ চেনাইন স্কুলতে পঢ়া তিনিচুকীয়া ল'ৰা পুলিচত আছে কিন্তু তথাপিও খুব ছ'চিয়েল ৱৰ্কাৰ হয় মানুহক খুব মৰম কৰি ল'ৰাবোৰক খুব ভাল পায় আৰু আমাকে 2 বেজমান ওপৰ হয় এনিৱে অলপ আগলৈ যাওঁ আগত গৈ দেখুৱাই আছোঁ বাৰু ৰৈ আছোঁ আমাৰ গাড়ীখন আমি আহিলোঁ ঘুগনি খালোঁ চাহ খালোঁ বৰ ধুনীয়া লাগে এইখনো বৰ নাম আছে শ্ৰীৰাম বেঞ্চৰ এতিয়া ডিব্ৰুগড় STC বাছ ষ্টেণ্ডত ৰৈ আছোঁ ইয়াতে বহি চাৰ্জিং ৰাখিলোঁ এই ভাইটিও আহিছে আমাৰ লগত ইয়াৰ লগত কথা পাতিম পিছত বঢ়িয়া লাগে ডিব্ৰুগড়খনত আহি বহুত ভাল লাগে এতিয়া ডিব্ৰুগড় STC বাছ ষ্টেণ্ড এইবোৰ চাগে এসময়ত বন্ধ হ'ব এফালে যাব মোক কোনোবাই বিচাৰিছে হয় বাইদেউ আহিছে বাইদেউৰ লগত কথা পাতিলে লগৰগৰাকী আহিছে মোৰ লগত কথা পাতিলে তেখেতৰ ল'ৰা দুইটা গুৱাহাটীত থাকে গুৱাহাটীলৈ ল'ৰা ওচৰলৈ গৈছে তেওঁ বেলেগ কোনোবা গাড়ী টিকেট কাটিলে তেখেতৰ মোৰ লগতে যাবলৈ ইচ্ছা আছিলে বা মই ক'লোঁ মোৰ ফুৰিবলৈহে আহিছোঁ এনিৱে আজি বলক শ্ৰীৰাম বেঞ্চত আপোনালোকক গোটেই হেৰি কৰিম আজি বজাৰ একদম বেয়া শ্ৰীৰাম বেঞ্চটো পিছফালে খালী আছে গোটেই গাড়ী খালী থাকিলে গৈ ভাল নালাগে আজি এখন বোলে নহয় চব এখন খালী আছে যেতিয়া বাকী চব গাড়ী খালী এইখন সাধাৰণতে মাৰ্কেটটো ভাল বহুত ভাল আৰু ইহঁতৰ ছাৰ্ভিচ বহুত ভাল মই জানো আমাৰ এয়াৰবাছখন অহা ঠিক আগে এইখন আহিছিলে ইয়াৰ দুখন ইয়াৰ লগৰখনৰ ৱাৰিং প্ৰব্লেম হয় বহুত কষ্ট পালে 2 মাহমান বহিয়ে থাকিলে গাড়ী পিছত গোটেই ৱাৰিংখিনি চেঞ্জ কৰিলে ভাৰত বেঞ্চৰ তাৰপিছত গাড়ী এতিয়া ভাল চলি আছে এনিৱে যাম এতিয়া গুৱাহাটীত গৈ কেইটামান কাম আছে কৰিম তাৰপিছত আপোনালোকৰ লগত লাগি থাকিম লাইভত আহিম কথা পাতিম তেনেকৈ গৈ থাকিব আৰু এতিয়া মোৰ গাড়ীবোৰ আহিব মই যিকেইখন চলাম বুলি আছিলোঁ আহিলেই নিজৰ গাড়ীত উঠিলে অলপ ভাল লাগিব আনৰ গাড়ীতে ঘূৰি ফুৰোঁ এয়ে ভাল লাগে ডিব্ৰুগড় আগৰ জেগাখিনি ভাল লাগে ডিব্ৰুগড়খনো আৰু ডাঙৰ হৈ গৈছে ইমান ডাঙৰ বিল্ডিং বনাই আছে এইটো বা কিহৰ গভৰ্ণমেণ্টৰে হ'ব চাগে কিহৰ মাৰ্কেট চাৰ্কেট হ'ব চাগে ডাঙৰ বিল্ডিং এটা বনাই আছে এখন ভাৰত বেঞ্চৰ 12 মিটাৰ গাড়ী BS6 গাড়ী এখন এয়াৰবাছখনৰ সৈতে একদম চেম টু চেম গাড়ী একে ইঞ্জিন একে গাড়ী বঢ়িয়া গাড়ী খুব ভাল লাগে চলাই বিৰাট কমফৰ্টেবল আৰু ইহঁতে বহুত ৱেল মেইনটেইন কৰি থৈছে বিৰাট ধুনীয়াকৈ ৰাখিছে গাড়ীখন ভাল লাগিছে দেখি
আকৌ আহি আমি চেপন পাই গ'লোঁ। ইয়াতো পিক আপ আছে, আচৰিত পালোঁ দেই, বহুত পিক আপ আছে গাড়ীখনত। আহি আছে মানুহ। দাদা অকণমান আঁতৰি দিয়ক, মানুহ উঠিব। কেলৈ ইয়াত উঠা আছিলে কৈছিল যে? অঁ, ইয়াত নাই, আগত আছে। আমাৰ শইকীয়া মানুহ উঠাওঁতে আহিছে, লগতে এইফালে হিচাপো চলি আছে। ইহঁতৰ মালিক মানে আছে ডিমৌত, আমাৰ মানে শ্ৰীৰামৰ মালিকৰ ঘৰ ডিমৌত। চ' সিহঁতৰ গোটেই হিচাপটো আপ এণ্ড ডাউন ডিমৌত কৰিব। এতিয়া ৰানিঙত এইবোৰ হিচাপ চিচাপ চব হৈ আছে, এতিয়া মালিকক দিবগৈ। আৰু সেই দাদাক আজিলৈকে মই লগ পোৱা নাই। আজি ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম শ্ৰীৰামৰ মালিকজন কোনজন। আপোনালোকেও চাগে বহুতে দেখা নাই ন? কিন্তু বহুতে মানে কি দেখাই নাই চাগে, কাৰণ তেওঁ মাজত থকা মানুহটো, মাজত থকা মানুহক সাধাৰণতে নেদেখে। আজি দাদাক দেখুৱাই দিম। দাদাক চাবলৈ মন এটা আছিলে, কোনজন মালিক আজি চাম। বোলো পাই আছোঁ, বেছি দূৰ নাই আৰু। মই মালিকৰ ওচৰ পালে দেখুৱাই আছোঁ দেই। আকৌ এইজন আমাৰ শ্ৰীৰামৰ মালিক, আপোনালোকে চাই লওক এবাৰ। মই দাদাৰ ওচৰলৈ যাওঁ এবাৰ, দাদাক মাত এষাৰ মাতোঁ। এইজন আমাৰ শ্ৰীৰামৰ মালিক দাদা, দেখুৱালোঁ। আহি এইখন গাড়ীখন ৰৈ আছে, মালিকে চাই আছে। আৰু এইকেইটা আমাৰ ভাইটি পাই গ'লোঁ। বৰ আন্ধাৰ হৈ আছে নে বাবু? মোৰ ভিডিঅ' চোৱা নাই? এয়া আমাৰ ইয়াৰে ডেকা ল'ৰাকেইটা, এয়া দাদা ৰৈ আছে, সেইখন তনুজ ৰৈ আছে। সেইখনতে মই যামগৈ এতিয়া। তাত হিৰো আছে। মই এবাৰ গাড়ীখন দেখুৱাই লৈছোঁ। ভাইটি আকৌ লগ পাম। গাড়ীখন বৰ ধুনীয়া লাগে। বৰ সুন্দৰ লাগিছে। এতিয়া এইখনত মই ইমানতে শেষ কৰিম আৰু ইয়াৰ পৰা মই বেলেগ গাড়ীত যাম, কাৰণ সিখন গাড়ীত এই আগৰ তনুজখনৰ ড্ৰাইভাৰ নাই, সেইখন লৈ যাব লাগে। বহুত ধুনীয়া লাগিছে সেইখন। বাকীখিনি মই আকৌ দেখুৱাই আছোঁ। ৰ'ব, এই মালিকে আহি পেলাই পূৰা হেৰি চাই আছে, গাড়ী চাই আছে। বৰ ভাল লাগে মালিকবোৰ। এনেখন ৰখিলে এতিয়া এৰ'চিটিত সোমাব। সেই তনুজখন তাত হৈ আছে, সি আগত ভাত খাব। এতিয়া এইখনে মোক নমাই পেলাই এতিয়া এখন এৰ'চিটিত সোমাব। মই ইয়াত ভাত নাখাম, মই আগৰখনৰ ভাত খাম। সকলোকে হাত লগালোঁ। হয়, ভালকৈ যাবি দেই। এইখন আমাৰ হেৰি, আৰু এইফালে এয়াৰ বাছো আহি গ'ল এতিয়া। ভাল কালিয়া ব'ল। এয়া এয়াৰ বাছো আহি গ'ল। এইখন শ্ৰীৰামো আহি গ'ল। এইখন মই চলোৱা এয়াৰ বাছখন নহয়, সিখন এয়াৰ বাছ, মোৰ অল্টাৰনেটখন। এইখন মই অকলে অনা গাড়ীখন এইখনে আছিলে, অকলে আনিছিলোঁ। আৰু এই এৰ'চিটি হোটেলখনৰ খানা বিৰাট ভাল। এইখন জাষ্ট ডিমৌ পাৰ হৈ আহি ইয়াত প্ৰথম গাড়ী মই লগাইছিলোঁ। মালিকৰ লগত এদিন ডিমৌত লগ পালোঁ, মালিকৰ লগত কথা পাতিলোঁ। পাতি মালিকক ক'লোঁ, তেওঁ ক'লে মই নাইট ছুপাৰ নৰখাওঁ, মই নাইট ছুপাৰৰ লগত আৰু বিজনেছ বহুত বছৰ কৰিলোঁ। এইখন এৰ'চিটি চব। এতিয়া মই এইখনলৈ যাওঁ, আগত ভাত খাম। ইয়াত কেইবাখনো গাড়ী লাগি আছে। তাৰপিছত প্ৰথম দিনা মই ইয়াত গাড়ী লগালোঁ। তাৰপিছত এতিয়া গাড়ী লাগি থাকে ইয়াত। বৰ ভাল লাগে হোটেলখনৰ মালিকলৈ মোৰ বিৰাট ভাল। কেতিয়াবা মই আহিলে হোটেলখনৰ ভিতৰতো দেখুৱাম, খানা বহুত বঢ়িয়া। এইখন ৰৈ আছে আমাৰ হিৰো আছে, তাৰ নাম মাকুমৰ ল'ৰা, সৰু ল'ৰা ড্ৰাইভাৰ। এয়া আমি গৈ আছোঁ এতিয়া। এইখনত উঠিম, এইখন অকণমান চলাব লাগিব ভাত খাই উঠি। হিৰো এইটো আমাৰ হিৰো আহি গ'ল। ভালে আছ? আল্টিমেটলি মই তোৰ লগত আকৌ আহি গ'লোঁ। বৈ ঐ, তই চৰকাৰ ভালে আছ নাই? আমাৰ হিৰো আছে। ভালে আছ? ঠিক আছে, ব'ল। আহি গ'লোঁ এখন লিলেণ্ড 6 চিলিণ্ডাৰ, তামাম পলাই গাড়ী। এতিয়া বেগ চেগ থ'ম, আকৌ আহি আছোঁ। ৰ'ব, এয়া ভাত খাবলৈ সকলোৱে ভাত খাই আছে, আমিও আহিলোঁ। মই মোৰ কাৰণে কেইটামান বস্তু বনালোঁ। মোৰ কাৰণে এইটো পোচ বনালোঁ, পিঁয়াজ দি মেলি ধুনীয়াকৈ পোচ বনালোঁ। আৰু এইফালে আমাৰ খানা পিনা আহি গৈছে। আমাৰ ভাইটিহঁত বহি আছে খাবলৈ। আৰু কি বনাইছ? সেই মাছকেইটা ফ্ৰাই কৰিলি নাই? কৰি আছে। সৰু মাছ কেইটামান আছে, ফ্ৰাই কৰিব। সকলোৱে ভাত খাই আছে, ভাত খাই লওঁ, তাৰপিছত আহি আছোঁ আপোনালোকৰ ওচৰত। সেইখন ঘূৰাই দিলে আৰু মোক কৈছে যে মই থাকোঁতে আপুনি কেলৈ কষ্ট কৰিছে। হয় বেনি, তই এটা কথা ক, তই কেলৈ ঘূৰালি গাড়ীখন? আৰু মানে তই ক'লি যে আপোনাৰ কষ্ট হ'ব বুলি ঘূৰাম, সেইটো এনেই ক'লি? হয় নেকি? থেংক ইউ। ই বোলে মোৰ নিজৰ দাদা হিচাপে ভাবে, সেইকাৰণে বোলে এই গাড়ীখন গালে। কিন্তু বদমাছে মোৰ গাড়ী এইখন উলিয়াই দিলে তাৰ নিজৰ গাড়ীখনে ৰুডাক্সখন ভৰাবৰ কাৰণে। আৰু ইয়াত বহুত গাড়ী ৰৈ আছে। সেইখন পিহু, এইখনো ৰৈ আছে। এইখন লগালে ক'ৰবাত, এইখন লাগিলে ক'ৰবাত দেই। এইটো কিহত লাগিলে ক ভাইটি?
ট্ৰাকৰ ডালাত নে ডাম্পাৰ? ডাম্পাৰতে লাগিছে ন? একদম চিয়'ৰ। আমি এতিয়া ওলাওঁ, মই এতিয়া ড্ৰাইভিং ছিটৰ ফালে যাওঁ। ঐ হ'ব, মই গৈ আছোঁ, ব'ল। চবৰে ডিমাণ্ডে ডিমাণ্ড, ইটো লাগে সেইটো লাগে। এতিয়া অলপ দেৰি বহোঁ, বহি পেলাই অলপ দেৰি চলাই দিওঁ। গাড়ীবোৰ আহি আছে, মজা লাগে কিন্তু ৰাতিৰ জিন্দগীটো বহুত বেলেগ জিন্দগী হা, সঁচাকৈ মজা লাগে। ৰ'ব মই খোলোঁ, এবাৰ এটা কৰি লওঁ। প্ৰথম চকাটো ধৰি ৰ'ব, লাইটটো দিলোঁ। কি হ'ল? ফাৰ্ষ্টটো নজলা হৈ থাকিল। অঁ, চকাটো ধৰি সেই প্ৰভু ঈশ্বৰ ৰক্ষা কৰিবা, কৃষ্ণ। আৰু এইটো ষ্টিং চিষ্টিং আছে, এবাৰ এটা কৰি লওঁ। জয় প্ৰভু ভোলেনাথ শিৱ শংকৰ। বাছ আহি আছোঁ হা, বহি পেলি এইখন চব চালোঁ হা, চব ঠিক আছে। ডিজেল ভৰাব লাগিব, এতিয়ালৈকে গৈ থাকোঁ। নগাঁও চগাঁও পাই পেলাই ডিজেল চিজেল ভৰাব লাগিব। বাকী চব হিট চিট চব ঠিক আছে, চব নৰ্মেল হৈ আছে। আৰু আগত মই দেখুৱাই আছোঁ বোলো। বোকাখাট পালোহি। চক গাড়ী ৰৈ আছে, মানুহ শুই আছে। মই এতিয়া যাওঁ, আহোঁগৈ, চাহ একাপ খাওঁ। ভাল চাহ একাপ খাওঁ। এখন আমাৰ মা সাৰদা হোটেল, এইখনত সদায় আহি পেলাই চাহ খাওঁ। তাৰপিছত ভাইটি গজা চজা কিবা আছেনে? বছ বঢ়িয়াকৈ দিয়া। এই আমাৰ ভাইটিয়ে ৰাতিখন আমাক ছাৰ্ভিচ দি থাকে। গোটেই অসমবাসীক এটা নমস্কাৰ দি দিয়া। এই আমাৰ মৰমৰ ভাইটি। মই বাথৰুমৰ পৰা আহোঁগৈ দেই। আহি আছোঁ, গাড়ী বাহিৰত গৈ আছে এই বোকাখাট টাউনত। অলপ বাহিৰলৈ যাওঁ, বাথৰুমৰ পৰা এবাৰ গৈ আহোঁ, ফ্লাছটো দি দিওঁ। দেখিছে নাই কেনেকুৱা ঠাইত আমি ঘূৰি ফুৰোঁ, দেখিছে? বাথৰুমটো ক'ত আছে? পিছফালে আছে। ভিডিঅ'বোৰ আপোনালোকে বনাবলৈ কোৱাৰ কাৰণে বনাই থাকোঁ দেই, দুখ দাই নধৰিব আৰু এনেকুৱাবোৰে পাব। ৰাতি নোৱাৰো বেলেগকেই ফুল আৰু নাচ গান দেখিব, এইবোৰে দেখি থাকিব। আহি আছোঁ, এইটোত যাওঁ, ইয়াৰ পৰা ঘূৰি আপোনাক দেখুৱাই হেণ্ডিমেন হাঁহ পাইছোঁ, চাহ খাইছোঁ, লং খাম, গজা খাম। কি কাৰণে খাওঁ জানেনে? ৰাতিখন নিজক সতেজ কৰি ৰাখিবৰ কাৰণে, যাতে আমাৰ কিবা এটা ভুলৰ কাৰণে সেই গাড়ীৰ ভিতৰত যে শুই আছে মানুহখিনি, তেওঁলোকে এইটোও গম নাপায় যে গাড়ীখন ৰখি আছে। সিহঁতি ভাবিছে গাড়ী গৈ আছে। তো তাৰ বিনিময়ত কি হৈছে জানে? আপোনালোকে শান্তিত এটা জাৰ্ণি কৰিব পাৰিছে, বঢ়িয়াকৈ জাৰ্ণি এটা কৰিব পাৰিছে হা। এবাৰ ভাবিব, ড্ৰাইভাৰৰ ভেলুটো ভাবিব হা। মই এইটো কি কাৰণে কৈছোঁ, ড্ৰাইভাৰ ভেলুটো যেতিয়ালৈকে আপোনালোকে নিদিব, তেতিয়ালৈকে ড্ৰাইভাৰবোৰ তেনেকুৱাই হৈ থাকিব। গতিকে অকণমান চিন্তা কৰিব,
চলাবি এতিয়া দেই, আমাৰ ভাইটিয়ে চলাব এতিয়া। বৰষুণ দিলে পাই, লাহে লাহে গৈ থাকিবি আৰু। এইবোৰ জেমখন আহি পালেহি। এয়া বোকাখাট, তেলিহাঁহ চেলিহাঁহ ইয়াতে আছে। অঁ, এতিয়া আহি গ'ল আমাৰ চাহ। এটা কাম কৰ, তই সেইটো লৈ যা। অঁ দে মোক দে। গজা নাই, লং দিলা দিয়া, হ'ব দিয়া। এই চব ৰাতি একাপ চাহৰ সোৱাদে বেলেগ। অ' ভাইটি কাপ আৰু এটা দিবা নি? ভাই তোমাৰ নামটো কি? বিবেক গুপ্তা। আকৌ আহিম দেই তোমাৰ ওচৰলৈ, আহিয়ে থাকোঁ বাৰু। যাওঁ দেই, বাই। সকলোকে মাত লগালোঁ। এতিয়া আমি যাওঁ গাড়ীলৈ। গাড়ী আহি আছে ইয়াত। আপোনালোকে পাৰ হওঁতে খুব সাৱধানে পাৰ হ'ব, জুই নিচিনাকৈ আহে গাড়ীবোৰ। এতিয়া বৰষুণৰ টোপাল চব কেনেকৈ বৰষুণ দি আছে। টোপালবোৰ আপোনালোকে লাইটৰ পোহৰত গম পাব। পূৰা বৰষুণ দিছে, গোটেই ৰাস্তাতে গৰুকেইটা ঠিকি আছে, সিহঁতি ভাল পাইছে। এতিয়া অকণমান দেৰি বহোঁ, বহি পেলাই এইয়া এই ওপৰত চিট খালী আছে। আমাৰ গোটেই একদম ৰেডি। ব'ল লাহে লাহে ব'ল। আই ভোলেনাথ শিৱ শংকৰ, কেনেকুৱা লাগিছে আমাৰ খানা? এতিয়া ৰাতি খাম, ৰ'ব চব। এইয়া যোৱাখন মাৰি দে। এতিয়া চব এই ৰাতিখন এতিয়া লং খাম। এতিয়া সময় হৈছে 2:40। আপোনালোকে ভাবেনে যে ৰাতি 2:40 হোটেললৈ যাম, হোটেলত একাপ চাহ ল'ম, লগত লং ল'ম, খাম, আৰু গাড়ীত এনেকৈ থিয় হৈ পেলাই ভিডিঅ' কৰি থাকিম? এইবোৰ হ'ব? মই এতিয়া পাৰ্মানেণ্ট গাড়ী যেতিয়া চলাম, মোৰ লগত আহিব। আমি বিন্দাছ ৰাতি জাৰ্ণি কৰিম, আপোনালোকক দেখুৱাম। দে লাইটটো অফ কৰি দে। আমি আপোনালোকক দেখুৱাম যে আমি কেনেকৈ জীয়াই থাকোঁ। এইটো একচুৱেলি এতিয়া আপোনালোকে ভাবিব বিৰাট কষ্ট হৈছে, আপুনি বিৰাট কষ্ট কৰে, তেনেকুৱা নহয়। এইটো আমাৰ ডিউটি, এইটো আমাৰ কষ্ট নহয়। প্ৰতিটো কামতেই কষ্ট থাকে, এইটো আমাৰ ডিউটি। কষ্ট লাগে কিয়নো আমি আমি দিনত শুই যাওঁ। কিন্তু আচৰিত ধৰণে মোৰ ওজন কমিছে দেই। মোৰ ওজন 68 হৈ গ'ল। ক'ত 92 আছিলোঁ, 60। আজি ঘৰত মই ওজন কৰিছোঁ 68 হৈ গ'ল। মোৰ কিবা এটাতো হৈছে। অঁ, মই যদি কেনেবাকৈ আপোনালোকক এই যাওঁগৈ হিপুৰিলে, মোক মাজে মাজে মনত পেলাব, তেতিয়া মই গম পাম মানুহবোৰে মোক ভাল পাইছিলে বুলি। মানে এনেকৈ ওজন নকমে নহয় মানুহৰ। চুগাৰো নাই, প্ৰেছাৰো নাই, ফৰফৰাই ওজন কমিছে দেই। এতিয়া কাইলৈৰ পৰা মই পূৰা লিভাৰ টনিক খাম, তাৰপিছত দেহাটোৰ যত্ন ল'ম। আপোনালোকক পঠাই দিলোঁ। তাৰপিছত যদি কিবা এটা হয়, তেতিয়া মোৰ হাতত নাই আৰু, তেতিয়া আপোনালোকে মোক ক্ষমা কৰি দিব। এতিয়া মই চাহকাপ খাই লওঁ, খাই পেলাই শ্লিপাৰ এটা খালী আছে, কৰিব লৈছিল। শ্লিপাৰ এটা খালী আছে, শ্লিপাৰটোত গৈ পেলাই শুমগৈ। আগৰ পৰা গাড়ী ঘূৰে, বৰষুণ কম। এখন এক্সট্ৰা চেয়াৰ কৰিছে। অ' মই চাহ খাবলৈ পোৱা নাই, পৰিছে চাহ। এই ৰাম, মই চাহকাপ খাওঁ। বলক আগত দেখ। আহি খানা চাহ খাই গ'ল। এয়া যোৱা বছৰ লাষ্ট মানুহ। আজি এখন গাড়ী বিদায়, আজি এখন লাষ্ট ট্ৰিপ। এতিয়া গৈ গাড়ী খাৰা হৈ যাব, এজন এখন হায়দৰাবাদ যাবগৈ আৰু। পাই গ'লোহি। হয় গেম ভিলেজ পাই গ'লোহি। পাই পেলাই এতিয়া ইয়াত নামিছে
চিঠি বাছত আহি আছোঁ, ISBTলৈ গৈ আছোঁ। ৰাতিপুৱা নামিলোঁ আৰু নীলে ভাত বনাই থৈছিলে, ভাত খালোঁ। ভাত খাই অলপ দেৰি ৰেষ্ট কৰি এতিয়া আহি আছোঁ। ISBT অলপ কাম আছে কৰি লওঁ। আজি কেছটো ইয়াতে শেষ কৰোঁ। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ কাইলৈ পৰহিলৈৰ ভিতৰত লগ পাই আছোঁ। সকলো ভালে থাকিব। কেনেকুৱা পালে ভিডিঅ'টো জনাব। থেংক ইউ।